ভাৰতত থাকোঁতে তেওঁ তক্ষশিলাত যোৱা মন নহ'ল নহ'লেতো এম্বেচিতে তেওঁ ক'লেহেঁতেন যে মোক লাহোৰৰ ভিছা নালাগে মোক তক্ষশিলাৰ ভিচি দিয়ক 15 তাৰিখে তেওঁ লাহোৰত গৈ উপস্থিত হ'ল আৰু ৰাতি তেওঁৰ মনত চিন্তা আহিলে যে মই তক্ষশিলা যাম আৰু তেওঁ লাহোৰত এম্বেচি নাথাকে লাহোৰত পাকিস্তানী এম্বেচি নাথাকে পাকিস্তানী এম্বেচি ক'ত থাকে ভাৰতত থাকে বাংলাদেশত থাকে গতিকে লাহোৰৰ কোনটো অফিচে ভিসা দিয়ে ভিসা এক্সটেনশন দিয়ে তাত তেওঁ কন্টেক্ট এষ্টাব্লিছ কৰিলে আপুনি প্ৰথম পইণ্টটো ল'ব যে লাহোৰত পাকিস্তানৰ এম্বেচি থাকে নেকি আপুনি উত্তৰ দিয়ক ভাৰতৰ এম্বেচি ভাৰতত থাকে নেকি ভাৰতৰ এম্বেচি ভাৰতত নাথাকে ভাৰতৰ এম্বেচি বৈদেশিক বিদেশত থাকে ভাৰতত যেতিয়া থাকিছিলে পাকিস্তানৰ এম্বেচিক তেওঁ আবেদন কৰিলে লাহোৰৰ ভিসা পালে লাহোৰত গৈ তেওঁ কাক আবেদন কৰিলে সেই এড্ৰেছটো কোনে তেওঁক দিলে আৰু তক্ষশিলাৰ কাৰণে তেওঁ আবেদন কৰিলে তেওঁকতো ভিসা তক্ষশিলা নিদিলে ইছলামাবাদ আৰু কৰাচী তেওঁক ভিসা দিলে ইছলামাবাদ আৰু কৰাচী কিন্তু তেওঁ সাংবাদিকক জনালে যে মই ভিসা বিচাৰিছিলোঁ তক্ষশিলা কাৰণ তাত চাণক্য আছিলে এতিয়া মোৰ প্ৰশ্ন হৈছে যে আপুনি ভিসা বিচাৰিলে তক্ষশিলাৰ আপোনাক ভিসা দিলে ইছলামাবাদ আৰু কৰাচীৰ তেওঁ কৈছে যে ইছলামাবাদৰ পৰা মাত্ৰ একদম ওচৰতে তক্ষশিলা আপুনি এই মাত্ৰ আপুনি মোৰ লগতে বহি আছে এই কথাটোকে আপুনি অকণমান যদি গুগল কৰে যে ইছলামাবাদ কি এইটোৱে আপুনি মই এতিয়াই দেখুৱাই দিছোঁ আপোনাক ইয়াত একো চিন্তা কৰিবলগীয়া নাই ইয়াত সাধাৰণ কথা প্ৰথম কথা ইছলামাবাদ লাইজ ইন ইছলামাবাদ কেপিটেল টেৰিটৰী তাক কয় ICT যেনেকৈ নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী তেনেকৈ ইছলামাবাদক কয় ICT ইছলামাবাদ কেপিটেল টেৰিটৰী ৰাৱলপিণ্ডি কি ৰাৱলপিণ্ডি হ'ল ৰাৱলপিণ্ডি ডিষ্ট্ৰিক্টত আৰু তক্ষশিলা ক'ত ৰাৱলপিণ্ডি পাঞ্জাব প্ৰভিন্স তাৰ মানে দিল্লী চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰ নয়ডা আৰু দিল্লী যদি আপুনি দিল্লীৰ ভিসা লৈ আহে আপুনি নয়ডাত যাব নোৱাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যিটো ভিসাৰ এগ্ৰিমেণ্ট আছে সেই ভিসাত এটাই স্পষ্ট কৰি লিখা আছে যে যিখন চিটিৰ ভিসা থাকিব সেই চিটিৰ বাহিৰত আপুনি যাব নোৱাৰে ওকে এতিয়া গৌৰৱ গগৈয়ে লাহোৰত গৈ কোনোবা স্পেচিয়েল ব্যক্তি এজন পালে যোনে তেওঁক এদিনৰ ভিতৰতে ইছলামাবাদ আৰু কৰাচীৰ ভিসাখন কৰি দিলে কিন্তু ৰাৱলপিণ্ডিৰ ভিসা বেলেগ গুগল কৰক সকলোৱে যিকোনো ইণ্ডিয়ান চিটিজেনে যদি তক্ষশিলা যাব খোজে তেওঁক ৰাৱলপিণ্ডিৰ ভিসা লাগিব কিন্তু গৌৰৱ গগৈৰ ষ্টাম্পত কি ভিসা আছে ইছলামাবাদ আৰু কৰাচী আপোনালোকে দেখুৱালে আমি যদি দেখুৱাব পাৰোঁ যে এই যোনখন ফটোগ্ৰাফ ইছলামাবাদ আৰু আমাৰ যোনখন ভিসাৰ এইখন নহয় ভিসাৰ যোনখন ভিসা ষ্টেম্প থকা কালি মই দিছিলোঁ মই আজি লগত লৈ অহা নাই আমি ভিসা ষ্টেম্প থকা যদি আমি ফটোখন সাইডত বজাব পাৰোঁ ভিসা ষ্টেম্প থকা এইখন নহয় ঠিক আছে আমি বজাবলৈ চেষ্টা কৰিম পেনেল প্ৰডিউচাৰক কম ভিসা ষ্টেম্প থকা যদি আমি বজাব পাৰোঁ সেকেন্ড উইন্ডো আপোনালোকে যদি ভিসা ষ্টেম্প থকা এতিয়া আপোনালোকে চাওক এইখন লিখা আছে প্ৰথম লাহোৰত গ'ল 15 তাৰিখে এতিয়া চাওক তাত লিখা আছে যে এলাউড টু এণ্টাৰ ইছলামাবাদ লিখা আছে আকৌ আহিব দিয়ক গুচাই দিব নালাগে হয় আপোনালোকৰ প্ৰডিউচাৰক যদি আপোনালোক তাত লিখা আছে ইছলামাবাদ এণ্ড কৰাচী ৰাৱলপিণ্ডিটো লিখা নাই আৰু তক্ষশিলা ক'ত ৰাৱলপিণ্ডি
আজি গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা ক'লে যিটো শুনি মই এক প্ৰকাৰ, কাৰণ তৰুণ গগৈৰ লগত ময়ো একেলগে কাম কৰিছিলোঁ, মই আজি ঘামি গৈছোঁ যে ইছলামাবাদ আৰু কৰাচীলৈকে যোৱাৰ পিছত মানুহজনক ৰাৱালপিণ্ডিলৈকে কোনে লৈ গ'ল? আৰু ৰাৱালপিণ্ডি কি? ৰাৱালপিণ্ডি হ'ল পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ, জেনেৰেল হেডকোৱাৰ্টাৰ্ছ। এই অভিযোগ মই দিয়া নাই। কালি মই ইচ্ছা কৰিলে ক'ব পাৰিলোহেঁতেন যে তেওঁ ইছলামাবাদলৈকে গ'ল, ইছলামাবাদৰ পৰা তেওঁ পাকিস্তান আৰ্মিৰ গাড়ীত উঠিলে। মই কোৱা নাই, কাৰণ যি অভিযোগ তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় সেই অভিযোগ দিব নালাগে। আজি মই তেখেতক প্ৰশ্ন কৰিম যে আপুনি সঁচাই তক্ষশিলা গৈছিল নেকি? যদি এনেই মানুহক কিবা এটা ক'ব লাগে কাৰণে আপোনাক কিবা এটা ইনক্লুচিভ মাইণ্ড নেকি তেওঁ এটা কোম্পানী লগত লৈছে, সেই কোম্পানীটোক লগত ল'বৰ কাৰণে 20 কোটি টকা ফিজ দিব লাগে। সুনীল কানাগুলু বুলি মানুহ এজনে এইটো চলায়। যোৱাকালি কংগ্ৰেছে ইনক্লুচিভ মাইণ্ডক ফোন কৰিছিলে যে গৌৰৱ গগৈক প্ৰেছ কনফাৰেন্স কৰিব, মেটেৰিয়েল বনাই দিব লাগে। যি নহওক, এইটো বিচাইড দ্য টপিক। এতিয়া সঁচাকৈ যদি তেওঁ তক্ষশিলাত গৈছিলে, তক্ষশিলা কেনেকে যাব লাগে? ইছলামাবাদৰ পৰা গ'লে প্ৰথম GHQ, জেনেৰেল হেডকোৱাৰ্টাৰ অফ আৰ্মি, তাৰপিছত তক্ষশিলা। আচ্ছা, ভিছা আছে আপোনাৰ ইছলামাবাদ। গতিকে আপুনি আৰ্মি বা পুলিচৰ এস্কৰ্টত নগ'লে আপোনাক কেতিয়াও যাব নোৱাৰে। আপুনিতো কেতিয়াও যাব নোৱাৰে। আপুনি তক্ষশিলাৰ গেটত যেতিয়া সোমাব, সেইটো এটা ইউনেস্কো হেৰিটেজ চাইট। যেনেকৈ আমাৰ চৰাইদেউ মৈদামত সোমাবৰ কাৰণে গেটেদি পাৰ হ'ব, তক্ষশিলা ইউনিভাৰ্চিটি আছে তাত। তক্ষশিলা তো আপোনাক প্ৰথম ভিছাখন সুধিব ইণ্ডিয়ান মানুহক। যদি তাত লিখা নাথাকে এলাউড টু ভিজিট তক্ষশিলা অৰ এলাউড টু ভিজিট ৰাৱালপিণ্ডি, আপুনি ইমিডিয়েটলি এৰেষ্ট হ'ব। এতিয়া আপুনি কেতিয়া বাচিব? যদি আপুনি সেনা বাহিনী বা পুলিচৰ এস্কৰ্টত যায়। মই ভাবোঁ, আৰু মই অত্যন্ত বিনম্ৰতাৰে গৌৰৱ গগৈক ক'ম যে অহাকালি আপুনি সাংবাদিক মেল এখন কৰি কওক যে ইছলামাবাদৰ পৰা আপুনি ৰাৱালপিণ্ডি কেনেকৈ গৈ পালে। এই অভিযোগ মোৰ নাছিলেই, তেওঁ নিজে কোৱা কথা। তেওঁ নিজৰ মুখেদি এই কথাটো ওলাই গ'ল। যদি তেওঁ যে নহয় মই পাকিস্তান বহুত ভাল কামত গৈছিলোঁ বুলি কোনোবাই শিকাই দিয়াৰ কাৰণে তেওঁ তক্ষশিলাৰ নামটো লৈ ল'লে, মই ভাবোঁ তেওঁ এইটো নিজক কাৰেক্ট কৰি ল'ব লাগে। নহ'লে যেতিয়া NIA বা CBI ইনকুৱাৰী হ'ব, দিছ উইল হান্ট হিম, তেওঁ কষ্ট পাব। উইথড্ৰ কৰিব নোৱাৰে এইটো। যি নহওক, তেওঁ ক'ব পাৰে যে মই ভুলতে কৈছিলোঁ, মই যোৱা নাছিলোঁ, বা মোক কোনোবাই শিকাই দিয়াৰ কাৰণে কৈছিলোঁ, যি কয়। But this statement will hunt him for entire life because Rawalpindi is the general headquarter of Pakistan Army. যি পাকিস্তান আৰ্মিয়ে দিনে নিশাই পাৰ্লিয়ামেণ্ট এটেকৰ পৰা বম্বেলৈকে দিনে নিশাই ভাৰতৰ নিৰীহ জনগণৰ তেজৰ ফাকুৱা খেলে। And Rawalpindi is also headquarter of IS.